ইয়াত এনেকুৱা এটা পুখুৰী আছে, ইয়াৰ পানীবিলাক এনেকুৱাই উতলি থাকে। এই কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত। মই কেমেৰা বেক কৰি দেখুৱাই দিছোঁ, চাই থাকিব। আমি নামি গৈ আছোঁ। এই পুখুৰীটোৰ পানীবিলাকৰ বিশেষত্ব এতিয়া যে এনি টাইম বৈ লৈ থাকে। পানীটো কিন্তু বৰ গৰম নহয়। বহুত পুৰণা দলংখন গোটেই লোহাৰে নিৰ্মিত। কমপ্লিট লো হয়, আপোনালোকে দেখিবলৈ পাইছে। বহুত পুৰণা দলং হয়। পাহাৰৰ পৰা নামি পানী নেকি? পানীটো বাৰু ঘোলা হয়। আমি পুখুৰীৰ ভিতৰত পালোঁহি। এই পুখুৰীটো আপোনালোকক এতিয়া দেখুৱাম। ইয়াৰ পৃথিৱীৰ ভিতৰত এটা বিখ্যাত পুখুৰী, কিয়নো ইয়াৰ পানীখিনি এনি টাইম উতলি থাকে। আপোনালোকে দেখিব, এতিয়া চাব। বৰ বিশেষ পানীটো গৰম নহয়। পানীটো বৰ বিশেষ গৰম নহয়। পানীটো আপোনালোকে দেখিব, কিয় বৰ উতলিয়ে থাকে। জুম কৰি দেখাবলৈ চেষ্টা কৰিম মই। দেখিছে ন আপোনালোকে, উতলি আছে। কি কাৰণে উতলি থাকে নাজানো আৰু। পৃথিৱীত হয়তো এনেকুৱা আৰু দ্বিতীয়টা পুখুৰী নাই।
যিমান পাৰোঁ ওচৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। পানীটো বৰ বিশেষ গৰম নহয়, চুই চাইছোঁ অকণমান কুহুমীয়া গৰম হৈ আছে, হ'লেও কিন্তু ইয়াৰ পানীটোৰ বিশেষত্ব এইটোৱে যে এই এনি টাইম উতলি থাকে। চাওক আপোনালোকে আমাৰ লগতে এই গোলাঘাট ডিষ্ট্ৰিক্টৰ নিচেই কাষতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত অৱস্থিত এই পুখুৰীটো নামবৰ হাবিৰ নামবৰ ৰিজাৰ্ভৰ মাজত অৱস্থিত। আপোনালোকে চাৰিওফালে দেখিছে যিখন দেখিছে এইখন নামবৰ ৰিজাৰ্ভ হয়। এটা অংশ গোলাঘাট ডিষ্ট্ৰিক্টৰ, এটা অংশ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ হয়। এইটো জিৰণি চৰা হয়। তাত বহি জিৰণি ল'ব পাৰি। চাৰিওফালে নামবৰ ৰিজাৰ্ভ, তাৰ মাজতে পুখুৰীটো আছে। মই আৰু মোৰ অতিথিৰ সৈতে পুখুৰীটো চাই আছোঁ। খুব ৰ'দ দিছে। এবাৰ ভালকৈ আপোনালোক পুখুৰীত সেইটোৱে পুখুৰীৰ কাষত আমি থিয় হৈ আছোঁ। চাৰিওফালে ইয়াৰ ৱাল ঘাটিটো আছে। ইয়াৰ পানীখিনি বিশেষ গৰম নহয়, অকণমান গৰম হৈ বৈ লৈ থাকে। আমি পুখুৰীটো এপাক ঘূৰি চাওঁ। ইমান গৰম।